নমস্কাৰ বন্ধুসকল, বেষ্ট হেল্পিং আছামিজৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে কেমেৰাক শাটাৰ কাউণ্ট কেনেকৈ কৰে, মানে কেমেৰাটো কিমানখন ফটো ক্লিক কৰিলে কিমানবাৰ শাটাৰ আপোনাৰ ইউজ হৈছে, তো সেইটো কেনেকৈ চেক কৰিবা। ধৰি লওক আপুনি কেমেৰা এটা কিনিব গৈছে, কোনোবা পৰা ছেকেণ্ড হেণ্ড কেমেৰা এটা কিনিব গৈছে, সেইজন মানুহে আপোনাক কিমানবাৰ মানে কিমান ফটো ক্লিক কৰিছে আপুনি কেনেকৈ গম পাব। সেই শাটাৰ কাউণ্টটো জানিবৰ কাৰণে আপুনি শাটাৰ কাউণ্ট কিমান হৈছে সেই ফাৰ্ষ্ট ইউজৰ পৰা মানে কিনাৰ পৰা কিমান ইউজ হৈছে আপুনি সেইটো জানিব পাৰিব। কেমেৰাটোৰ 2 লাখ মান শাটাৰ কাউণ্ট হ'লে তেতিয়া 2 লাখ 2.5 লাখ হৈ যাব। তাৰপিছত কেমেৰাটোৰ অলপ মানে প্ৰব্লেম আপুনি দেখা পাব, মানে কিছুমান ফটোত ব্লাৰৰ কাৰণে বা কোৱালিটিৰ কাৰণে। এইবোৰ মানে ছাৰ্ভিচিং কৰাৰ পিছত আৰু 1 লাখ মান মানে ক্লিক কৰিব পাৰিব। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক, সেই শাটাৰ কাউণ্টটো কেনেকৈ চেক কৰিব পাৰিব আপুনি আপোনাৰ কেমেৰাটোত কিমানবাৰ শাটাৰ কাউণ্ট হৈছে। তো মই মোৰ কম্পিউটাৰ স্ক্ৰীনত দেখাই দি আছোঁ, ভিডিঅ'টো লাষ্টলৈ চাই থাকক। ফাৰ্ষ্টতে আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব। মোবাইলত, লেপটপত বা কম্পিউটাৰত আপুনি যিহত লৈ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লৈ ইয়াতে চাৰ্চ কৰি দিব www.camerashuttercount.com। চাৰ্চ কৰাৰ পিছত আপোনাৰ এটা ৱেবছাইট ওপেন হ'ব। তাৰ আগতে আপুনি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। ইয়াতে shuttercount.com বুলি মাৰি চাৰ্চ কৰি যাওঁতে এনেকৈ এটা ৱেবছাইট ওপেন হ'ব, কেমেৰা শাটাৰ কাউণ্ট। ইয়াতে আপুনি ফটোখন আপলোড কৰিব লাগিব। ফটোখন মানে আপুনি নিজৰ বা যোনটো কেমেৰা আপুনি চাব বিচাৰিছে তাৰ পৰা উঠোৱা ৰিচেণ্টলি উঠোৱা ফটো এখন আপলোড কৰিব লাগিব ইয়াতে। আৰু তলত এইবিলাক নাম আছে, মানে মডেল কোনবিলাক কেমেৰা ইয়াতে শাটাৰ কাউণ্ট চাব পাৰি। ইয়াতে আপুনি ফটোখন চুজ ফাইলত ক্লিক কৰি ফটোখন চিলেক্ট কৰি ল'ব। ফটোখন মই চিলেক্ট কৰি লৈছোঁ, এইখন মই ৰিচেণ্টলি উঠোৱা ফটো। এইখন মই চিলেক্ট কৰি লৈ ইয়াতে আপলোড বাটনত ক্লিক কৰি আপুনি আপলোড কৰি ল'ব। আপলোড কৰি লোৱাৰ পিছত অলপ টাইম ৰখিব লাগিব বন্ধুসকল। আপলোড হওঁতে যদি আপোনাৰ ইণ্টাৰনেট স্পীড হয় তেতিয়াহ'লে সোনকালে হ'ব, মই অলপ শ্ল' হৈ আছে সেইকাৰণে অলপ টাইম ৰখিব লাগিব। আপুনি আপলোড কৰা হোৱাৰ পিছত আপোনালোকে দেখিব যে এনেকুৱাকৈ আপোনাৰ ফাৰ্ষ্ট কিনাৰ পৰা আপোনাৰ কেমেৰাটো কিমান শাটাৰ ইউজ হৈছে ইয়াতে দেখাব। মোৰ কেমেৰাটোৰ 57,542 ইউজ হৈছে আৰু বহুত ইউজ হ'ব বাকী আছে, মানে 2 লাখলৈ আপুনি একো চিন্তা কৰিব নালাগে, কেমেৰাটো একো প্ৰব্লেম নাপায়। তাৰপিছত আপোনাৰ অলপ প্ৰব্লেম আহিব পাৰে। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আশা কৰোঁ ভিডিঅ'টো ভাল পালে।